টু মাই ইউটিউব চেনেল। তো বৰ্তমান মানে কি কৰি হ'ল, মই ৰুমৰ পৰা জাষ্ট ওলাইছোঁ, বোলো মাৰ্কেট যাওঁ, চিধা তাত গৈ পেলাই ষ্টাৰ্ট কৰিম ভিডিঅ'টো। মানে আধা পাইছোঁ আৰু ষ্টাৰ্ট ভাড়া আহি গৈছে ৰেপিডত, তো একচেপ্ট কৰিছোঁ। বেছি দূৰ নাই, ওচৰতে আছে, তো যাওঁ, তেওঁক পিক আপ কৰোঁগৈ। আহি পাইছোঁ এই পিক আপ লোকেশ্যন। তো কাষ্টমাৰটো ওপৰত আছে, আহি পোৱাহি নাই, তো 5 মিনিটমান ৰখিব দিছে। 5 মিনিট কয়হে, 1 মিনিটত আহি যায়। তো 5 মিনিটমান ৰখি দিওঁ, যদি 5 মিনিটে হয়। তাৰপিছত নি পেলাই ড্ৰপ কৰামগৈ, তাৰপিছত জনাই আছোঁ কিমান পাইছোঁ। এইফালে ৰ'দটো চাওকচোন, কেনেকৈ ৰ'দডাল দিছে, আৰু দিনডাল আছেই। সেইটো ৰাতিপুৱাতে যদি এনেকৈ ৰ'দ দিয়ে, আৰু দিনডাল কি কৰিব? এইফালে মানে চাবই নোৱাৰি। মই সেইটো কাৰণে আহি বিল্ডিঙৰ কাষত বহি আছোঁ। কাষ্টমাৰটো গাড়ী ড্ৰপ কৰালোঁ, পিছফালে এইটো GNRC হয়, ইয়াতে আহি ড্ৰপ কৰাইছোঁ। তো এইটো ফাৰ্ষ্ট বাৰটোত 134 পাইছোঁ। তো বুকিং আহিছে, কিন্তু লং বুকিং নাযাওঁ, এই গৰমত যাই লাভ নাই। তো শ্বৰ্ট বুকিং বিচাৰি লাভ আছে। তো ফাৰ্ষ্ট বুকিং কমপ্লিট হৈ গ'ল। এতিয়া ছেকেণ্ড বুকিং, এতিয়া উবেৰটো অন কৰা নাই, তো উবেৰটো অন কৰোঁ, তাতো এটা ভাড়া উঠাওঁ। আৰু কালি ইমানো বেয়া নহ'ল, যদিও অলপ ফচা গৈছিল, তো ভালেই হৈছে লাইনটো। আজি যাতে ভালে হয়। আজি ৰাতিপুৱা টাইমত আধা ঘণ্টা বহিবলগীয়া হৈছে এটা ভাড়াৰ কাৰণে। মানে ইমান দেৰি ভাড়া অহা নাই, তো এটা আহিছে, একচেপ্ট কৰিছে, আকৌ উবেৰত আহিছে। তো যাওঁ, ওচৰতে আছে, পিক আপ কৰোঁ। তেওঁ যাব বেলতলা, ড্ৰপ কৰামগৈ জল্দি। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো বিষ্ণুনগৰ পথ হয়, ইয়াতে আহি ড্ৰপ কৰালোঁ। ইয়াত পাইছোঁ 68। তো আৰু এটা ৰানিঙতে ভাড়া লাগিছে, তেওঁ চাগে ক'ত আছে মই চোৱাই নাই। তেওঁ গৈ পিক আপ কৰোঁগৈ, তেওঁ যাব খানাপাৰা, তাত গৈ ড্ৰপ কৰিম। কাষ্টমাৰজনক ইয়াত আহি ড্ৰপ কৰালোঁ, এইটো খানাপাৰা হয়। এনেই গৰম লাগি আছে, তাতে আকৌ হেল চিটি ফ্ৰণ্টত পাইছোঁ, এইফালে হাইৱে দি হৈ আহিছোঁ। মানে ইমান জাম লাগি আছে, গৰমত ৰখিব নোৱাৰি, ইমান জাম হৈছে। তো আহি খানাপাৰা ড্ৰপ কৰালোঁ। তো এইটো ভাড়াত পালোঁ 92, কিন্তু মোক দেখাইছিল 90, ৱেইটিং চাৰ্জ লাগি 92 হ'ল। তো যি নহওক, এতিয়া আকৌ হেল চিটি ফালে যাওঁ, তাতহে ভাড়া লাগিব। তো এইফালে নালাগে, ইয়াত বহুত গাড়ী থাকে না, তো তাত যাওঁ। আৰু ৰ'দটো চাওকচোন, এনেকুৱাকৈ ৰ'দ দিছে, মানে ফালি ছিগি দিছে ৰ'দ, চাওকচোন। এফালে ৰ'দ চাওক, মানে চাহ জেগা বুলি আহিছিল, চকৰো চাহ জেগা নাইকিয়া, যে আপুনি অলপ টাইম ৰখিব, বহিব, নাই, এনেকুৱা ফালি ছিগি ৰ'দ মাৰিছে। খানাপাৰাৰ পৰা আহি জয়ানগৰ পালোঁহি। জয়ানগৰত লাগিছে ৰেপিডত ভাড়া, ইমানেই ভাড়া নাইকিয়া হৈছে। তো ওচৰতে আছে, 400 মিটাৰমান দূৰত। তেওঁক যাওঁ, পিক আপ কৰোঁ। তেওঁ ড্ৰপটো বেছি নাই, 2 কিলোমিটাৰ ভিতৰত হ'ব, তো সেইটো কাৰণে পটকতে যাওঁ, পিক আপ কৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ মেট্ৰ' হস্পিটেল। তো কাষ্টমাৰটো পিক আপ কৰিব ইয়াৰ পৰাই গৈছিলোঁ, আকৌ আহি ইয়াতে ড্ৰপ কৰালোঁহি, ওচৰতে মানে। তো এইটো ভাড়াত পাইছোঁ 72, কিন্তু কাষ্টমাৰ 70 দি থৈ গৈছে। যি নহওক, একো নাই, কাৰণ বেমাৰী মানুহ আছিল, লৈ আহিছোঁ, পেচেণ্ট হয়। 2 টকা নালাগে বুলি কৈছে, আকৌ দিম বুলি কৈছিল, নালাগে বোলো, যাক হ'ব। তো এতিয়া আৰু ভাড়া চাওঁ, আকৌ মই যাওঁ ছায়েন্স মিউজিয়ামৰ ফালে, তাতহে লাগিব ভাড়া। ইয়াৰ আগৰবাৰ নিচিনা এনেকুৱাই হ'ল, মানে খানাপাৰাৰ পৰা তাৰপৰা খালী আহিছোঁ, আহি পেলাই বেলতলা পালোঁহি। ইয়াত আহি ভাড়া লাগিছে, আছে এইটো নেত্ৰালয় হস্পিটেলত। তো যাওঁ, তাত পিক আপ কৰোঁগৈ। এইটো হৈছে বেলতলা বজাৰ, কাষ্টমাৰটোক লৈ গৈ আছোঁ, মানে তেওঁ যাব 6 মাইল, তো তাতে লৈ গৈ আছোঁ। গাইজ, কাষ্টমাৰটো লৈ আহিছিলোঁ, বজাৰ পাইছোঁহি, তেওঁলোকে বোলে বজাৰ কৰে, কৈছে ইয়াতে এণ্ড কৰি দিয়া, যি হয় দি দিম। এণ্ড কৰিছোঁ, 70 টকা হৈছে, দি দিছে। তো ধুনীয়া হৈছে, এইটো বাৰু 70 টকা পালোঁ। মানে 500 মিটাৰ নহ'ল ড্ৰপ কৰা, 350 মিটাৰ ড্ৰপ হৈছে, আৰু এইখিনিৰ পৰা এইখিনি আহিছোঁ। তো নামি দিলে, তো ভালেই হৈছে মোৰ কাৰণে। 70 টকা এনেও তাত গ'লেও পাম, ইয়াত ৰখিলেও পাম। তো এতিয়া আকৌ নেক্সট বুকিং চাওঁ। এটা ভাড়া আহিছে, মানে ৰেপিডত বুকিং এটা আহিছে, পিছফালে আছে। মই মানে আগফালে মাতিছোঁ, যদি আহে লৈ যাম, নহ'লে কেঞ্চেল মাৰি দিম, কাৰণ স্পেচিয়েলি বহুত জাম লাগি আছে বেলতলা ফালে। তো সেইটো কাৰণে নাযাওঁ, যদি আহে তেওঁক লৈ যাম, ড্ৰপ কৰামগৈ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে হেঙেৰাবাৰী। মই মানে ভাবিছিলোঁ কাষ্টমাৰ চাগৈ এইখন নাহে, কেঞ্চেলেই হ'ব, কিন্তু আহিল কাষ্টমাৰটো। তো আহি ইয়াত ড্ৰপ কৰালোঁ। এতিয়া 85 দেখাইছিল, ইয়াত আহিছোঁ 84 দেখাইছে। আজিকালি ৰেপিডে কি কৈছে বুজি পোৱা নাই। তো এইটো ভাড়া কমপ্লিট হৈ গ'ল, তো আৰু এটা ভাড়া আহি আছে, এইটো উঠাওঁ, নুঠিল, বেলেগে উঠাই ল'লে। তো ভাল চাইতে ভাড়া উঠাই আকৌ বেলতলা ফালে যাওঁ। কথাই কথাই বহুত টাইম বহিলোঁ, তো মানে কিবা এটা খাই ল'লোঁ। এতিয়া অন কৰিছোঁ, এটা ভাড়া আহিছে, এইফালে বৰষুণো আহিব হৈছে। তো যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ। তেওঁ চাগে হাতীগাঁও ফালে যাব,
তো তাত ড্ৰপ কৰামগৈ আগত নি তেওঁক পিক আপ কৰোঁ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোহি। এইটো হৈছে হাতীগাঁও। লৈ আহিছোঁ ৰুকুনি গাঁৱৰ পৰা আহিছে হাতীগাঁও। তো এইটো 70 টকা পাইছোঁ। এতিয়া বৰষুণ আহিছে তাতে ইয়াত ভাড়া ভাল হ'ব, তাকে চাওঁ কেনেকুৱা ভাড়া দিয়ে। লগত মানে চব ভাড়াতে আহি গ'ল, একচেপ্ট কৰি দিছোঁ। চব ভাড়া হ'লে মই নৰখোঁ জানেই। তো আছে 800 মিটাৰ দূৰত, পিক আপ কৰিব লাগিব 1.5 কিলোমিটাৰ। তো জল্দি যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁ, ওচৰতে আছে। এই কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। এইটো হৈছে হাতীগাঁও পবেৰণ পথ। 2 কিলোমিটাৰ হ'ব, কিন্তু 800 মিটাৰহে ড্ৰপ, বেছি নহয়। তো এইটো ধুনীয়া ভাড়া হৈছে। তো এইটোত পাইছোঁ 70 টকা। তো আৰু এতিয়া বৰষুণ দাগ দিছে আৰু লগত নাইকিয়া হৈ গৈছে, এনেকুৱা কৰি আছে। বৰষুণ দাগ দিলে দিয়ক, তেতিয়া আমাৰ ভাল হয় ন ট্ৰিপটো। এতিয়া এবাৰ দিছে এবাৰ কমিছে। এই জাষ্ট আহোঁতে পূৰা তিতি মেলি আহিছোঁ, এতিয়া আকৌ বৰষুণ নাইকিয়া হৈ গৈছে। এফালে বৰষুণ এফালে নাই, তো তেনেকুৱা হৈ আছে। মানে আজি এনেকুৱা হৈছে, চট ভাড়াই উঠাই আছোঁ, এইটো কোনো প্ৰব্লেম হোৱা নাই। মানে যেইটা উঠাইছোঁ চব মানে 70 টকা 72 টকা 70 টকা তেনেকুৱা উঠাই আছোঁ। তো আকৌ এটা উঠাইছোঁ এতিয়া চট ভাড়াই। এইটো যিমান পিক আপ সিমানেই ড্ৰপ হ'ব। তো যাওঁ, কাষ্টমাৰজনক পিক আপ কৰোঁগৈ, ড্ৰপ কৰি দেখাম আৰু কিমান কম তেতিয়াহে। লৈ আহিছিলোঁ, নমা দিবলগীয়া হ'ল। এইবিলাক চব মানুহ ৰিটাৰ্ণ কৰি আছে। মানে এইফালে পূৰা পানী ৱাৰলেছ। এইটো স্মাৰ্ট চিটি হয়। আমি ভিডিঅ' কৰিলে বেয়া হ'ব, কিন্তু কৰিবলগীয়া হৈছে। এইফালে হৈছে জাম কিমান লাগি আছে, মানে ক'বালৈকে জাম লাগি আছে। আৰু এইফালে বেলতলা তিনিআলিলৈকে যাম, এডাল পানী। মানে মই দেখাত যেইটা গাড়ী আহিছে চব মানে কিবা আৱাজ কৰি আহিছে, গাড়ীখন বেয়াই হৈ আহিছে। ঘৰ মজা। আৰু অৰ্ডাৰ মানে নক'ব আৰু, এনেকুৱা বুকিং আহি আছে, কিন্তু মই একচেপ্ট কৰা নাই। মইতো গাড়ী ইয়াতে ড্ৰপ কৰিছোঁ, এইটো কাৰণে দেখিছে কেনেকুৱা পানী হৈ আছে। তো এইটো ভাড়াত পাইছোঁ মই 70 টকা। কাষ্টমাৰজন অকণ খোজকাঢ়িবলগীয়া হ'ল, মানে ফুটপাথেদি খোজকাঢ়ি গৈ আছে। মই বোলো নোৱাৰিম, গাড়ী বেয়া কৰিব নোৱাৰিম। 70 টকা ভাড়া এটাত 4 লাখ টকা গাড়ীটো বেমাৰী কৰিব নোৱাৰি। তো সেইটো কাৰণে নমাই দিছোঁ। তো বৰষুণ দিলে সাৱধান, য'তে ত'তে ৱাটাৰপ্ৰুফ হ'লেও পানীত গাড়ী নিদিবই। পিছতে পানী দেখা পাই ৰিটাৰ্ণ আহিছোঁ। মানে এইফালে যাওঁ যদি ভাড়া লাগিছে ৰেপিডত, মানে ৰুক্মিণী গাঁৱত আছে, ডাউন টাউন যাব। তো তেওঁ গৈ পিক আপ কৰোঁগৈ। সেইফালে যোৱাত নাই, ইমান পানী আছে, গাড়ী চব বেয়া হৈছে। কাষ্টমাৰজনক যে পিক আপ কৰিব গৈছিলোঁ, মানে আধা পাইছোঁ আৰু ৰাস্তাতে পানী হৈ আছে। তো অটো এখন বেয়া হ'ল হ'বলৈ মোক ছিগনেল মাৰিলে। কাষ্টমাৰ এটা আছিল, মোৰ বুকিংটো কেঞ্চেল কৰি কাষ্টমাৰজন উঠাই আনিলোঁ। আনি পেলাই বেলতলা তিনিআলি নমালোঁ। মোক সুধিছে কিমান দিম, মই বোলো স্কেনতে দেখাই দিছোঁ, বোলো যি দিয়ে দিয়ক, আপোনাক কি ক'ম, বয়সস্থ মানুহ। দুজনী আহিছে, 200 টকা দি থৈ গৈছে। মই মাত দিয়া নাই, কৈছে ভাইটি হ'বনে, বোলো হ'ব দিয়ক, আৰু কি লাগে। 200 টকা মাৰি থৈ গৈছে যেতিয়া 1 কিলোমিটাৰ। তো ধুনীয়া ভাড়া হ'ল। তো আৰু এটা ভাড়া উঠাওঁ এতিয়া। বহুত টাইমৰ পৰা বহি আছোঁ, আধা ঘণ্টা মানে হ'ল। বেলতলা তিনিআলিতে বহি আছোঁ, পানী দেখি যোৱা নাই। এটা ভাড়া আহিছে, 700 মিটাৰ দূৰত আছে। তেওঁ যাব জয়ানগৰ, তাত যাওঁতেও পিক আপ কৰোঁগৈ। কাষ্টমাৰটোক আহি পেলাই জয়ানগৰ বজাৰৰ মাজতে ড্ৰপ কৰালোহি। তো এইটো 65হে পালোঁ, মানে 5 টকা কমাই দিছে। তো যি নহওক, চট ভাড়া আছিল কাৰণে উঠাইছিলোঁ। তো এইটো কমপ্লিট কৰালোঁ, আৰু ভাড়া বাজিয়ে আছে। মানে পচন্দ হোৱা নাই, চব য'ত পানী হৈছে তাত ভাড়া আহি আছে। তো পানী নোহোৱা জেগাত আহিলে উঠাই দিম। বজাৰ বা দিনটোত মানে দেওবাৰ আৰু বৃহস্পতিবাৰে এই চাইডে আহিব নালাগে। চাওকচোন, পিছতে জামেই নাই, আৰু এই চাইডে চাওকচোন ইমান জাম লাগি আছে। মানে এইখিনি 10 মিনিট বেছি লাগে চাবলৈ গ'লে, ইমান জাম লাগি থাকে। মইতো গাড়ী ইয়াতে ড্ৰপ কৰিছোঁ, এইটো কাৰণে দেখিছে কেনেকুৱা পানী হৈ আছে। তো এইটো ভাড়াত পাইছোঁ মই 70 টকা। কাষ্টমাৰজন অকণ খোজকাঢ়িবলগীয়া হ'ল, মানে ফুটপাথেদি খোজকাঢ়ি গৈ আছে। মই বোলো নোৱাৰিম, গাড়ী বেয়া কৰিব নোৱাৰিম। 70 টকা ভাড়া এটাত 4 লাখ টকা গাড়ীটো বেমাৰী কৰিব নোৱাৰি। তো সেইটো কাৰণে নমাই দিছোঁ। তো বৰষুণ দিলে সাৱধান, য'তে ত'তে ৱাটাৰপ্ৰুফ হ'লেও পানীত গাড়ী নিদিবই। গাড়ী মানে খাই আহি আছোঁ, মানে দেৰি নকৰাকৈ গৈয়ে আছোঁ আৰু, মানে বুকিং লাগিছে। এই ভিতৰত এটা বুকিং আহিছে, মানে চব ভাড়া কেঞ্চেল কৰি দিয়া সম্ভাৱনা থাকে। তো সেইটো কাৰণে জল্দি গৈছোঁ পিক আপ কৰিবলৈ। অলপ দূৰ আছে বনগাঁও ফালে। তো তেওঁক মই পিক আপ কৰিমগৈ। ক'ত যাওঁ ইমান নাজানো, ড্ৰপ কৰি মই ক'ম ক'ত গৈছে। আৰু সেইজনে ভাড়া কি ধুনীয়া দিয়ে, বৰষুণ দিলে কম টকাত কম ডিষ্টেঞ্চ, ভাল লাগে সেইবিলাক। কাষ্টমাৰটো এইটো জুডিঅ'ত ড্ৰপ কৰালোঁ।
এইটো হৈছে জয়ানগৰ, এইটো দিয়ক 5 মিনিটো নালাগিল। কাষ্টমাৰজন গৈছোঁ, পিক আপ কৰিছোঁ আৰু নমাইছোঁ, চাইছোঁ 3 মিনিট লাগিছে। এনেকুৱাই ড্ৰপ কৰিছোঁ। তো এইটো ভাড়াত পাইছোঁ 70 টকা। তো আৰু ইয়াৰ পৰা যি ভাড়া পাওঁ বেলতলা ফালে আহিছে, পল্টন বজাৰ নালাগে। আজি ৰেপিডৰ কেনেকুৱা ভাড়াবিলাক দি আছে। মই এতিয়া য'ৰ পৰা ভাড়াটো উঠাই আনিছোঁ, এইফালে জয়ানগৰ ডকত আকৌ তাৰ পৰাই ভাড়া দিছে। আকৌ মই ৰিটাৰ্ণ তাত গৈ আছোঁ ভাড়াটো পিক আপ কৰিবৰ কাৰণে। এইটো ভাড়া যাব খানাপাৰা। তো সেইটো কাৰণে এক্সট্ৰা পইচা যেতিয়া পানী নাই না, ইফালে গ'লে পানী পোৱা যাব। তো সেইটো কাৰণে এক্সট্ৰা ভাড়া মাৰি আছোঁ। এইজন দাদাকে লৈ আহি ড্ৰপ কৰালোহি। তো এইটো খানাপাৰা ড্ৰপ কৰাইছোঁ। গাইজ এইটো ভাড়া কমপ্লিট হৈ গ'ল। তো এইটো ভাড়াত পালোঁ 70 টকা। খানাপাৰা 2 কিলোমিটাৰ 70 টকাৰ বঢ়িয়া ভাড়া। তো বিজয়বাৰত বহি আছোঁ, যাতে ইয়াত ভাড়া লাগে। মোৰ আগতে আছে 4-5খন গাড়ী। তেওঁ যদি উঠাব পাৰোঁ, মই বেছি নহওঁ 5 মিনিট ৰখিম, কাৰণ মোৰ চাহ খাবলৈ মন গৈ আছে। তো চাহখনো খাই ল'মগৈ, তাৰপিছত দেখা যাব। গাইজ ফাইনেলি ভাড়া এটা উঠাইছোঁ। এতিয়া ক'ত যায় ইমান নাজানো, বেলতলা বুলি লিখা আহিছে কাৰণে উঠাইছোঁ। তো কাষ্টমাৰটো ইটো পাৰে আছে, যোনটো পল্টন বজাৰ যায় সেইফালে আছে। তো যাওঁ, তাক পিক আপ কৰোঁগৈ। আগত ফোন কৰি সুধি লওঁ, নহ'লে নাযাবও পাৰোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো কৈলাশনগৰ হয়, মানে চিধা ভেটাপাৰা যায় আৰু এইফালে বেলতলা যায়। ভেটাপাৰাৰ পৰা আহি পেলাই ড্ৰপ কৰাইছোঁ কৈলাশনগৰ, মানে ভেটাপাৰাৰ ওচৰতে আৰু। তো এইটো ভাড়াত পাইছোঁ 92। মানে যাওঁতে 92 100 দি থৈ গৈছে কাষ্টমাৰে, কিন্তু দেখাইছে 92, 100 দিছে। যাওঁতে আকৌ খানাপাৰালৈ পালোঁ 70 টকা, কিন্তু আহোঁতেহে ভাল হ'ল। যি নহওক, আৰু এটা ভাড়া উঠাব পাৰিলে ৰুমত যামগৈ আৰু। ভাড়া মাৰা আৰু হৈ গ'ল। এতিয়া ৰুমৰ ওচৰ পালোহি। তো ৰুমত যামগৈ। তাৰ আগত আৰ্নিংটো কৈ থৈ যাওঁ। ৰেপিডো এইফালে লগাই দিম, উবেৰ লগাই দিম, মই অফলাইনটো কৈ থৈ যাওঁ। 200 টকীয়া এটা ভাড়া মাৰিছোঁ, 100 টকীয়া দুটা, 50 টকীয়া এটা, 450 টকা অফলাইন ভাড়া মাৰিছোঁ। আৰু এইফালে ৰেপিডো, এইফালে উবেৰ লগাই দিম। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই। গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু চাওক, সন্ধিয়া টাইমত ইমান ধুনীয়া এটা নাজাৰা দেখা পাইছোঁ আজিয়ে। বা কিমান গাড়ী অহা যোৱা কৰি থাকে দেই। যি নহওক, যোনে যোনে অনলাইনত গাড়ী চলাম বুলি ভাবি আছে কণ্টেক্ট কৰিব, কাৰণ ৰেপিডো, উবেৰ, অ'লা আইডি মই বনাই দিম। তো আজিলৈ বাই বাই।